হেল্ল' ফ্ৰেণ্ডছ, মই আজি জন্মাষ্টমী উপলক্ষে বাটাৰ বা মাখন আমাৰ গোপাল ঠাকুৰৰ কাৰণে বনালোঁ। তাৰ কাৰণে মই ঘি ল'লোঁ 200 গ্ৰাম আৰু ল'লোঁ এটুকুৰা বৰফ, আৰু মই এইখিনি লাহে লাহে লৰাই থাকিম। অলপ পাতল হ'ল, মই আৰু অলপমান বৰফ দিম। এনেকৈ 10 মিনিটমান লৰাই থাকিব লাগিব। ৰাউণ্ডকৈ লৰাই থাকিলে আমাৰ বাটাৰখিনি 10 মিনিটতে ৰেডি। সেই চাওক, আমাৰ বাটাৰ একেবাৰে ৰেডি 10 মিনিটত। আৰু এয়া ভগৱান কৃষ্ণৰ কাৰণে একেবাৰে ৰেডি মাখন। ভগৱান শ্ৰীকৃষ্ণৰ কাৰণে কমেণ্ট এটা কৰিব নিশ্চয়, যদি আপুনি ভগৱান শ্ৰীকৃষ্ণৰ প্ৰকৃত ভক্ত।